হেল্ল' এভৰিৱান, কি খবৰ? আজি মই মন্দিৰলৈ গৈছিলোঁ। মন্দিৰৰ পৰা আহি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনালোঁ, কাৰণ বহুতে ৰিকুৱেষ্ট কৰি আছে আৰু মোৰ ফেচবুক হোৱাটছএপত সেইটোৱে মেছেজ আহি আছে, কাৰণ জব আহি আছে, জবৰ ইণ্টাৰভিউ আহি আছে, যাতে জবটো তেওঁলোকৰ হাতলৈ লাগি যায়, তাৰ কাৰণে মোৰ মেছেজ আহি আছে। সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু কিন্তু আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকে যদি টেৰ' ৰিডিং বা নিউমলজি বা এষ্ট্ৰলজি যিয়েই নহওক চাই উঠি যদি গম পায় আপোনালোকৰ লাইফত গভমেণ্ট জব আছে বা গভমেণ্ট জব নাই যদিও তাৰে ৰেমেডি কৰি বা ক্ৰিষ্টেল পিন্ধি যদি আপোনালোকে ঠিক কৰি লোৱা যায়, গ্ৰহটো মানে ডাউন হৈ থকা গ্ৰহটো মানে ঠিক কৰি লোৱা যায়, তেতিয়াহ'লে বেছি ভাল হয়। তথাপিও যদি আপোনালোকে নকৰেও, তথাপিও এই এঞ্জেল নাম্বাৰটো ব্যৱহাৰ কৰিব পাৰে। এঞ্জেল নাম্বাৰটো কেনেকৈ ব্যৱহাৰ কৰে মই আগতেও আপোনালোকক ভিডিঅ' বনাই দি দিছোঁ। নেক্সট আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰে ওপৰত মই কৈ দিব ওলাইছোঁ। এই এঞ্জেল নাম্বাৰটো ব্যৱহাৰ কৰিব আপোনালোকে বডিৰ লেফ্ট পাৰ্ট বডিৰ আপোনালোকে লিখিব লাগিব ব্লু ইংকেৰে। এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব ব্লু ইংকেৰে বডিৰ লেফ্ট পাৰ্টত লিখিব লাগিব। আৰু আপোনালোকে মন্ত্ৰ মাতা দি এই এঞ্জেল নাম্বাৰটো মাতি থাকিব পাৰে, যিমান পাৰে সিমান মাতি থাকিব এই এঞ্জেল নাম্বাৰটো মন্ত্ৰ মাতাৰি। কাৰণ আমি যদি নিদিওঁ যে আপোনালোকক ইমান টাইম বা ইমান সময় ইমান বাৰ মাতিব লাগে বুলি যদি নকওঁ, তেতিয়াহ'লে আপোনালোকে মন্ত্ৰ মতা দি মাতি থাকিব পাৰে, কোনো কথা নাই। আপোনালোকে ইণ্টেনশ্যনটো ৰাখিব লাগিব, মাত্ৰ আপোনালোকৰ পজিটিভ ইণ্টেনশ্যন এটা ৰাখিব। আপোনালোকৰ গভমেণ্ট জব হৈছে, তেনেকৈ পজিটিভ ইণ্টেনশ্যন এটা ৰাখিব। চাব আপোনালোকৰ ধুনীয়াকৈ ৰিজাল্ট এটা পাইছে। আপোনালোকে ব্যৱহাৰ কৰি চাওক, কেনেকুৱা ফল পাই জনাব। আৰু আপোনালোকৰো যদি কোনোবা ঘৰৰ পৰিয়ালকো দিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকলৈকেও শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। আৰু মই আপোনালোকৰ ৰিজাল্টটো পাম বুলি আশা থাকিল। আপোনালোকৰ কেনেকুৱা হয়, সেই এঞ্জেল নাম্বাৰটো হৈছে, আপোনালোকক সেই এঞ্জেল নাম্বাৰটো দিব ওলাইছোঁ। এঞ্জেল নাম্বাৰটো হৈছে 7475121791 7475121791। আকৌ এবাৰ কৈ দিছোঁ, 7475121791। এই এঞ্জেল নাম্বাৰটো আপোনালোকে বডিৰ লেফ্ট পাৰ্টতো লিখি ল'ব পাৰে আৰু ইণ্টেনশ্যন এটা ৰাখি নিজে মাতিও থাকিব পাৰে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে থেংক ইউ ইউনিভাৰ্ছ লিখি দিব। থেংক ইউ।